হেল্ল' ফ্ৰেণ্ড, আশা কৰোঁ আপোনালোকে নিশ্চয় ভালে আছে। PM কিষাণৰ নিউ আপডেট, কৃষকসকলৰ একাউণ্টত সোমাই যাব একেলগে 10,000 কোটি টকা। আৰু কিয় কেনেকৈ সোমাব সেইটোৰ বিষয়ে মই সবিশেষ আলোচনা কৰি আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাব, তেন্তে ভালকৈ বুজিব পাৰিব। বলক এতিয়া ভিডিঅ'খন আৰম্ভ কৰোঁ। এইটো হ'ল PM কিষাণৰ অফিচিয়েল ৱেবছাইট। যিসকল ব্যক্তিয়ে আগতে এপ্লাই কৰিছিল, অনলাইনত অফলাইনত জমা দিছিল, প্ৰতি 3 মাহে মূৰে মূৰে 2,000 কোটি টকা পাইছিল, সেইসকল ব্যক্তিয়ে 10,000 টকা পাইছে। কিন্তু এতিয়া যিসকল ব্যক্তিয়ে অনলাইন এতিয়াও এপ্লাই কৰা নাই, সেইসকল ব্যক্তিয়ে এতিয়াও এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে এটা অফলাইনত ফৰ্ম আহিছে। এই ফৰ্মটোত আপুনি কেনেকৈ আবেদন কৰিব সেইটোৰ সবিশেষ মই দেখুৱাই দি আছোঁ। এইটো হ'ল অফলাইন ফৰ্ম, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি PM কিষাণ সন্মান নিধি যোজনা। এইটো হ'ল অফলাইন ফৰ্ম, আৰু আপুনি ফৰ্মটো কেনেকৈ এপ্লাই কৰিব সেইটো মই চমুকৈ দেখুৱাই দি আছোঁ। ইয়াতে সাব ডিভিজন আপোনাৰ কি সেইটো দিব, ব্লকটো দিব, আপোনাৰ ভিলেজ আপোনাৰ গাঁৱৰ নামখন দিব, ফাৰ্মাৰ নেম আপোনাৰ নামটো দিব। যি ব্যক্তিয়ে ফাৰ্মাৰ PM কিষাণত এপ্লাই কৰিব সেই ব্যক্তিৰ নামটো ইয়াতে দিব। তাৰপিছত ইয়াতে ছেক্সটো দিব মেল হ'লে মেল দিব, ফিমেল হ'লে ফিমেল দিব, ল'ৰা হ'লে ল'ৰা দিব, ছোৱালী হ'লে ছোৱালী দিব। তাৰপিছত ফাদাৰ্ছ নেম, ইয়াতে যে চাই আছে FH ফাদাৰ্ছ নেম। ইয়াতে আপোনাৰ আধাৰ কাৰ্ডখনৰ নাম্বাৰটো দিব। আধাৰ কাৰ্ড নাথাকিলে আপোনাৰ ভোটাৰ আই কাৰ্ডৰ নাম্বাৰখন দিব। ইয়াতে আপোনাৰ কোনটো বেংকৰ পাছবুক, সেই বেংকৰ আপোনাৰ পাছবুকৰ IFC কোড আছে, বেংকৰ IFC কোডখন দিব। ইয়াতে আপোনাৰ বেংক একাউণ্ট নাম্বাৰটো দিব, আৰু আপোনাৰ মোবাইল নাম্বাৰ দিব, ডেট অফ বাৰ্থ আপোনাৰ জন্ম তাৰিখ দিব। ইয়াতে আপুনি কোনটো কেটেগৰীৰ হয় সেই কেটেগৰীটো আপুনি দি দিব। জেনেৰেল হ'লে জেনেৰেল, ST হ'লে ST দি দিব, আৰু আপোনাৰ গাঁৱৰ এড্ৰেছখিনি ফুল দি দিব ভালদৰে। তাৰপাছত ইয়াতে চাওক, I am an institutional farmer, yes no, এই ইয়াত যিকেইটা আছে সকলোকেইটা আপুনি মাৰি দিব। তাৰপিছত আপোনাৰ কোনোবা যদি ইয়েছ থাকে ইয়েছটো দি দিব, ভালদৰে পঢ়ি বুজি দি দিব। তাৰপিছত আপোনাৰ ইয়াতে আছে খৰচা নম্বৰ, আপোনাৰ সেই খাজনা ৰচিদখন যে আছে তাৰ পৰা খাচৰা নম্বৰখন দিব, ডাক নম্বৰ দিব, আৰু পাট্টা নম্বৰখন দিব। ইয়াতে এৰিয়া কিমানখিনি এৰিয়া আছে সেই এৰিয়াটো দি দিব মাটিৰ। তাৰপিছত ইয়াতে আপোনাৰ নাম, চন অফ দেউতাকৰ নাম, ভিলেজ এইখিনি ফিল আপ কৰি আৰু প্লেচটো দি দিব, আৰু যি ব্যক্তি এপ্লাই কৰিছে তাৰ ছিগনেচাৰটো ইয়াতে দি দিব। তাৰপিছত ইয়াতে কোৱা হৈছে কি ইনক্লুড আধাৰ কপি, আপোনাৰ আধাৰ কাৰ্ডখনৰ নাম্বাৰখন এটা জেৰক্স মাৰি সেল্ফ এটেষ্টেড কৰি দিব, আৰু প্লেচ ডেট আপোনাৰ ইয়াতে ডেটটো দি দিব, আৰু কোন ঠাইৰ পৰা সেই প্লেচৰ নামটো দি দিব। আধাৰ কাৰ্ড নহ'লে আপুনি ভোটাৰ আই কাৰ্ডখন জেৰক্স মাৰি দিব। তাৰপিছত ইয়াতে কোৱা হৈছে বেংক ডিটেইলছ কপি, আপোনাৰ বেংক পাছবুকখন ছিগনেচাৰ মাৰি দিব, বেংক পাছবুকখন ছিগনেচাৰ কৰি দিব। তাৰপিছত ইয়াতে কোৱা হৈছে এপ্লিকেশ্যন একচেপ্ট ইয়েছ ন' ৰেচন ট্ৰেনজেকশ্যন, এইটো ফৰ দ্য অফিচ ইউজ। আপোনাৰ ফৰ্মটো ফিল আপ হোৱাৰ পিছত তাৰপিছত আপুনি অনলাইনত চেক কৰিব আপোনাৰ এপ্লিকেশ্যনখন ৰিজেক্ট হ'ল না হৈ গ'ল, সেইটো চাব পাৰিব। তাৰপিছত আপুনি ক'ত জমা কৰিব, আপোনাৰ ডিষ্ট্ৰিক্টত এগ্ৰিকালচাৰ য'ত অফিচ আছে আপুনি তাত যায় এই ফৰ্মখন ভোটাৰ আই কাৰ্ড নাইবা আধাৰ কাৰ্ড, বেংক পাছবুকৰ ফটো কপি কৰি এখন এইকেইটা আপুনি তাতে যাই জমা দিব। জমা দিয়াৰ পিছত সিসকল এপ্লাইটো কৰি দিব। তাৰপিছত আপুনি অনলাইনত চেক কৰিব পাৰিব। সেই প্ৰচেছটো মই অনলাইনত দেখুৱাই দিম নেক্সট ভিডিঅ'ত। আৰু যিসকল ব্যক্তিয়ে এতিয়ালৈকে এপ্লাই কৰা নাই, কেৱল সেইসকল ব্যক্তিয়ে এপ্লাই কৰিব। কিয়নো আগতে যিসকল ব্যক্তিয়ে এপ্লাই কৰিছিল প্ৰতি 3 মাহত 2,000 কোটি টকা পাইছিল, সেইসকল ব্যক্তি এপ্লাই নকৰিব। যিসকল এতিয়ালৈকে এপ্লাই কৰা নাই কেৱল সেইসকল ব্যক্তিয়ে এপ্লাই কৰিব। অফলাইনত আপুনি কৰিব 100% গেৰাণ্টি আপুনি পইচা পাই যাব, একেলগে 10,000 টকা পাই যাব। আৰু আশা কৰোঁ আপোনালোকে এনেকুৱা হেল্পফুল ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, ভিডিঅ'টো ভাল লাগিলে আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।